हेलो एवरीवन সকলোকে পোনপ্ৰথমে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি মোৰ বাবে এটা বিশেষ দিন হয়। আজি মোৰ জন্মদিন আৰু জন্মদিনৰ কাৰণে আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ আহিব লগা দিনবোৰ সুখৰ আৰু শান্তিৰ হয়। আজি এই দিনটো স্পেশাল হিচাপে মই গৈছিলো নিজৰা পাৰ্কলৈ আৰু নিজৰা পাৰ্কৰ যি মনোমোহা দৃশ্য ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব যিসকলে যোৱা নাই বৰ্তমানলৈকে আৰু ভাল পাব বুলি আশা কৰিছো। আৰু চাওকচোন আজি মই গলো নিজৰা পাৰ্কত আৰু নিজৰা পাৰ্কত চাওকচোন এইটো জুৰি বৈ আছে, ইমান ধুনীয়াকৈ বৈ আছে নহয় জানো। গৰমৰ দিনত জুৰিত গা ধোৱা মজাই বেলেগ, কিন্তু মোৰ বিশেষ অসুবিধা হ'ল মানে মই কাপোৰ নিয়া নাছিলো, সেইকাৰণে মই গা ধুব নোৱাৰিলো তাত। বাৰু যিয়ে নহওক চাওকচোন কি ধুনীয়াকৈ নিজৰাৰ পৰা পানীবোৰ কুলু কুলুকৈ বৈ আছে নহয়নে। এনেকুৱা অপূৰ্ব দৃশ্য দেখিলে সঁচাকৈ বৰ ভাল লাগি যায়। গৰমৰ দিনত পানীৰ লগত খেলাই মজা বেলেগ নহয় জানো। মই কিন্তু পানীৰ লগত খেলি খুব ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় জনাব আৰু কোনে কোনে ভাল পায় সেইটোও জনাব। আৰু লাহে লাহে মই এখোজ এখোজকৈ অলপ আগুৱাই যাবলৈ ওপৰলৈ যাবলৈ চেষ্টা কৰিলোঁ। ওপৰলৈ যাওঁতে বহুত বেছি ভয় লাগিছিল যদিও তথাপিও গৈছিলোঁ, কাৰণ এনেকুৱা মুহূৰ্তবোৰ সদায় মই এনজয় কৰিব বিচাৰোঁ, কাৰণ এই মুহূৰ্তবোৰ সদায়তো ঘূৰাই নাপাওঁ ন। আৰু তাত গৈও মই সেই আকৌ আগৰ নিচিনাকৈ খেলিবলৈ ধৰিলোঁ, এবাৰ হাতেৰে এবাৰ ভৰিৰে পানীবোৰৰ লগত খেলিলোঁ। আৰু মোৰ এনেকুৱা লাগিছিল যেন মই যেন সেই পুৰণি শৈশৱকালবোৰ আকৌ ঘূৰাই পালোঁ আৰু মোৰ ইমান ফূৰ্তি লাগিছিলে। আৰু সেইবোৰ মই আপোনালোকক হয়তো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই গম পাইছে চাগে মই কিমান সুখী। আৰু চাওকচোন ইয়াৰ মনোমোহা দৃশ্য কি ধুনীয়া লাগিছে দেখিছেনে, প্ৰাকৃতিক সৌন্দৰ্যটো চাওকচোন আপোনালোকে। আৰু এনেকৈ লাহে লাহে মই আহি এখোজ এখোজকৈ ভিতৰৰ বস্তুবোৰ চাবলৈ আৰম্ভ কৰিলোঁ আৰু আপোনালোককো দেখাই যাওঁ, আপোনালোকে চাই যাব ভিডিঅ'টো। আৰু এনেকৈ মই গৈ আছোঁ আৰু চাই যাওক আপোনালোকে। আৰু দেখিছেনে এয়া ইমান ধুনীয়াকৈ মূৰ্তিবোৰ বনাই থৈছে আৰু দেখিবলৈ যে বহুত ধুনীয়া হৈছে। আৰু এই সকলোবোৰ চিমেণ্টেৰে নিৰ্মিত হয়। আৰু এতিয়া মই ক'লোঁ ইয়াৰ পৰা অলপ আগলৈ এইখন হৈছে বাঁহৰ দলং আৰু বাঁহৰ দলঙেদি আহি মই বেলেগ বস্তু চাবলৈ আহিলোঁ। আপোনালোককো দেখাই আছোঁ বাৰু, চাই থাকক। তাত সৰু ল'ৰা ছোৱালীৰ বাবে বহুতো খেলিবৰ বাবে সুবিধা আছিল। ময়ো অলপ জোলনাকৈ খেলি দিলোঁ, মনটো সঁচাকৈ বহুত ভাল লাগি গ'ল। তাৰপিছত আকৌ আহি মই ফুলৰ বাগানত অলপ ৰিলচ বনালোঁ। ৰিলচ নবনোৱাকৈতো থাকিব নোৱাৰি হয়নে নহয় কওকচোন বাৰু। তাকে অলপ ৰিলচ বনালোঁ আৰু আপোনালোককো দেখুওৱা হ'ল। এইফালে চাওকচোন পখিলাজনে ইমান ধুনীয়াকৈ ফুলৰ পৰা ৰস চুহি আছে। দৃশ্যটো দেখিবলৈ সঁচাকৈ মনোমোহা নহয়নে বাৰু। তাৰ পৰা উভতি আহি আজি মোলৈ অনা কেকটো মই কাটিলোঁ আৰু আজি দিনটো এনেকৈ সমাপ্ত কৰিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ।